নমস্কাৰ বন্ধুসকল, মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। ৰাতিপুৱাই উঠিলোঁ, উঠি এতিয়া আমি যাম ফুৰিবলৈ। ক'ত যাম সেইটো এতিয়া নকওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। তাৰপিছত আমি গাড়ী আহিব এতিয়া নিবলৈ। এই ওলাই গৈ বৰ্তমান দেখিছেনে কুঁৱলী কেনেকুৱা পৰি আছে। কুঁৱলীৰ মাজতে ৰেডি হৈছোঁ, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আহি পাই গ'লোহি ব্ৰহ্মপুৰ তিনিআলি মানে গুমুঠা গাঁও হয়। এয়া আমাৰ ব্ৰহ্মপুৰলৈ সোমাই যায়, এইফালে উৰিয়া গাঁও হয়। মোৰ গাড়ীখন এইফালৰ পৰাই আহিব, পানীগাঁও চাৰিআলিৰ পৰা আহি আছে গাড়ী মোৰ। তো ফাইনেলি গাইজ সেইখন ৰিলিকি দেখা পাইছোঁ নিচিনা লাগিছে। মোকেই নিবলৈ উঠাবলৈ অহা নিচিনা লাগিছে বাৰু। হয়নে? হয়। এইয়া আহি গ'ল আমাৰ গাড়ী। ব'লক আমি আগলৈ গৈ থাকোঁ। এয়া আহি পালোহি আমাৰ তেজপুৰ কলীয়াভোমোৰা দলং। দেখিছে সিফালে পুৰণা দলংখন, এইখন নতুন দলং। কি ধুনীয়া লোকেশ্যন চাওক না, সঁচাই কিবা আহিয়ে ভাল লাগে। আপোনালোকে দেখিবলৈ পাইছে গহপুৰ। আমি এতিয়া খাবলৈ সোমাইছোঁ, চাহ খাবলৈ যাম এতিয়া। বাকী পল্টন লোক আমাৰ গ'ল ভিতৰলৈ, মই দেখুৱাই আছোঁ আপোনালোকক। এয়া বৰ্তমান গহপুৰৰ হোটেলত সোমাই চবেই মিঠাই পৰঠা যোনে যি পাইছে চাহ চবেই দিয়াত লাগি আছে। দেখিছে হিমাংশুৰ পৰঠা থালি লৈ ৰখি আছে, খাব পৰা নাই বেচেৰাটো। মোলৈতো অহাই নাই বাৰু, তথাপি আহিব বুলি আশা থাকিল। এইয়া আমি আহি বৰ্তমান পাই গ'লোহি অৰুণাচল প্ৰদেশ। আমি গৈ আছোঁ ইটানগৰ, কিয়নো আমাৰ অহা কাইলৈ নাটক আছে। গতিকে আমি আহি ইয়াত পাছ ল'ব লাগে, ইয়াত পাছ লৈহে সোমাব পাৰিম আমি। গতিকে পাছ লৈ আছে। তো আহি গ'লোঁ আমি পাহাৰৰ মাজে কি ধুনীয়া লোকেশ্যন। আমি গৈ আছোঁ এতিয়া অৰুণাচল সোমালোঁ, আমি গৈ আছোঁ ইটানগৰ। গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ। আৰু ধুনীয়া লোকেশ্যন দেখুৱাই থাকিম আপোনালোকক, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া বৰ্তমান আমি ৰুম চুম ল'লোঁ, লৈ এতিয়া খাবলৈ বহিছোঁ। সকলো কি ধুনীয়া আহাৰ দিছে খাবলৈ, গতিকে আমি খাই লওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ, এনেকৈ মৰম দিব, সদায় আশীৰ্বাদ কৰিব। পিঁয়াজ দুটুকুমান লৈ লওঁ, নেমু এটুকুও লৈ লওঁ, জলকীয়া এটাও লৈ লওঁ চান্স পাওঁতেই।
তো ফাইনেলি গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আমি নাটক চালোঁ নাটক চাই এতিয়া ওলাই আহিলোঁ এতিয়া আমি ছেট বনাম অহাকালি আমাৰ নাটক আছে গতিকে ভিডিঅ'টো চাই থাকিব আজিলৈ ইমানতে এৰি দিছোঁ তো গুড নাইট বাই বাই অৰুণাচল